হেল্ল' ভিউৱাৰ্ছ, এইটো ভিডিঅ' হৈছে কাতি বিহুৰ দিনাখনৰে। বহুত সোনকালে দিলোঁ চাগে ন ভিডিঅ'টো। কি কৰিব, উপায় নাই আৰু কামত ব্যস্ত আছিলোঁ যে সেইকাৰণে এডিট কৰাই হোৱা নাছিল। এইবাৰ কাতি বিহু আমি ৰুমতে পালন কৰিলোঁ। পূজা, গুৰুজনাৰ জন্মতিথিৰ লগতে লক্ষী পূজা সকলোবোৰ শেষ কৰি একেবাৰে ৰুমলৈ উভতি আহিছোঁ আমি কাতি বিহুৰ দিনাখনে, যিহেতু আমাৰ ডিউটি আছিলে। আৰু এয়া মই তুলসীৰ তলত চাকি গছৰ জ্বলাই দিলোঁ, এয়া দেখিছেনে। তাৰপিছত সৰুকৈ ইয়াতে এখন শৰাই আগবঢ়াইছোঁ। ৰুমৰ ভিতৰতো মই এখন শৰাই পাতিছিলোঁ আৰু সেইখন ভাঙি কিনি এনেদৰে সজাই লৈছোঁ কলপাতত ভগাই দিবৰ কাৰণে। আৰু এয়া ৰাতি ঘৰৰ পৰাই দি পঠাইছিলে মায়ে বুট, সেয়াই মই ভাবিলোঁ চব্জি টাইপ কৰি বনাই দিওঁ। সৰুৰে পৰা দেখি আহিছোঁ লক্ষী পূজাৰ দিনা, কাতি বিহুৰ দিনা ৰাতি ভাত নাখায়, ৰুটি খায়। সেইকাৰণে ভাবিলোঁ আমিও আজি ৰুটি খাওঁ। আৰু এয়া অলপমান নাৰিকল আছিল, সেইখিনিৰে মই ভজা পিঠা বনালোঁ। তাৰপিছত এয়া মোৰ ৰেডি হৈ গ'ল ৰুটি আৰু চব্জি। এতিয়া খোৱাহে কথা আৰু।